Hey guys, welcome back to my YouTube channel Londhati Vlog. তো আজি গৈ আছো ওলাই মেলি গুৰুজন্তী আছে আৰু মোৰ লগত আছে এজন মনি আমি দুজনী এতিয়া যাম আৰু হেফালৰ পৰা বিউটি হত আহিব প্ৰথম এতিয়া বিউটি ঘৰলৈ যাব লাগিব মানে তাই ওলাই মেলি আছে আৰু এতিয়া তাই অকণ আগবঢ়াই লৈ আহোঁগৈ আৰু এইফালে আমি দুজনী গোটেই বৰষুণ দেখিছে বৰষুণ বতাহ কালি ৰাতিৰ পৰা দি সবফালে বোকা কৰি দিছে এতিয়া যাওঁ আহি বোকা বাচি আহিছে এয়া ৰাস্তা পাওঁতে মই লগ পাই গ'লো মিনাক্ষী এয়া মিনাক্ষী আৰু এইফালে গুণগুণী এতিয়া হেতিকেইজনী ৰাতিপুৱাৰ পৰা নামঘৰতে লাগি আছে এতিয়া আমি যাওঁ আমাৰ অলপমান দেৰিয়ে হৈ গ'লে আজি এইখন অলপমান মাৰি দিওঁ গাইছ আমাৰ জপনা নাই কি দিছে চাওক তো এতিয়া বিউটি ওচৰলৈ যাম আৰু বিউটিক লৈ নহয় এইটো আমাৰ ৰাস্তা বোকাৰ ৰাস্তা গোটেই বৰষুণ দি বোকা কৰি পেলালে এতিয়া নামঘৰ পামগৈ তই বিতবাহঁত আহিলেও কি খাইছ তহঁতি গোটেইকালে ভাগ কৰি খাইছে গাইছ এইটো আমাৰ নামঘৰ Hi guys, আমি এতিয়া বিউটি বাইচলৈ গৈ আছো এইফালে সোনা ভাতে আহি যাও গাইছ আমি থাকি গৈছো লাষ্টত এতিয়া বিউটি এটা গলে গৈছো কা দে এতিয়া বিউটি বাইৰে গলে গৈ আছো আমি কিন্তু বোকা ৰাস্তাত ভৰি গোটে বোকা হয় লেতেৰা হৈ গৈছে আৰু একেবাৰে নামঘৰত দিবগৈ লাগিব হাই গাইছ আমাৰ ৰাস্তাটো দেখকচোন গোটে নাৰিকল গছৰ পাতেৰে গুণগুণটো খুৱাই দে হাই গাইছ চাই লওক আমাৰ নাৰিকল এটা বিউটি বাহঁতৰ ঘৰ ওচৰ সব পোৱা হৈছে ভাইটি নামঘৰ আছে এটা আমি বিউটি বাহঁতৰ ঘৰ পাইছো গাও দেখ বিউটি বাহঁতৰ ঘৰ এটা দেখ বিউটি বাহঁতৰ ঘৰ সোমাই দিম হাই গাইছ আমি বিউটি বাহঁতৰ ঘৰত সোমালো বিউটি বাই ওলাই আছে আৰু হাই গাইছ বিউটি বাই চাই আহিছো মাকে পিন্ধাই দি আছে কাপোৰ দেখুৱাই দে বিউটি বাই নিজে কাপোৰ পিন্ধিব নাজানা নেকি একেবাৰে নাজানো মই এয়া মাকে পিন্ধাই দি আছে কৈ দে ব্লাউজ নাজানো আৰু চাদৰ মেখেলা পিন্ধা ফাইনেলি গাইছ যাব হৈ গ'লে বিউটি ওলাই মেলি ৰেডি আমি এতিয়া যাম সেই সিহঁতিকেইজনী গুচিয়ে গ'লে চাওক সেই তাত পালেগৈ যা মোৰ গামোচাখন বেয়া হৈ গৈছে আৰু এতিয়া যাওঁ আকৌ বোকা গছকি নামঘৰলৈ যাত্ৰা এতিয়া তো তেনেহ'লে এবাৰ ইলেকশ্যন খেল হয় মই ভোট দিম তোকে দিম ভাবি আছো ইলেকশ্যনটো মই উঠাই মানুহ অলপমান মই গোটাই দিম নে কি কোৱা গাইছ থাক তহঁতি কিজনী গাইছ আমাৰ এই ৰাস্তা অৱস্থা অলপমান দেখুৱাই দিছোঁ ৰ'ব গাইছ এয়া চাওক আমাৰ গাঁৱৰ ৰাস্তা এতিয়া আমি আহিছোঁ ভৰিয়া ধুবলৈ সেইটো নহয় চবে গম পায় মই নামঘৰটো দেখুৱাই আছোঁ ভোগাচিকা নামঘৰ কি কৰিব এতিয়া পানী কেনেকৈ পাম আমি নামঘৰৰ ভৰি দিবলৈ আহিছোঁ আমি ভৰি দিবলৈ মানে আমাৰ টিউবৱেলো আছে বৰষুণে দিছে তাৰ আগতে বৰষুণ এতিয়া বৰষুণ দিছে বাৰু হ'ব মোক অকণমান কেনেকৈ নকলে কৈছিলোঁ মই কি উঠিছে মানে টিউবৱেল হাই গাইছ এয়া টিউবৱেল মাৰি আছে তাই টিউবৱেল মাৰোঁতে তাই উঠাবলৈ কৈছে যে এইবোলে শুনাবাই চবে ভৰিয়া ধুই আছে তাই বাই বাই দিছে আমাৰ নামঘৰ নামঘৰতে এতিয়া নামঘৰ
বৰষুণ দিছে গুণমালা গাব এতিয়া আমি নাচিব লাগিব কাৰণে কি কথা বুলি ভাবিছা নেকি ঐ তাই ইমান হেহুপা গাই থাকিব নালাগে এটা চাপ ভৰি দিছে তাই ইমান ভৰি থাকিব কি দৰকাৰ মই চালা মোৰ ভাগতে ধুই ল'বলৈ দিয়াচোন হাই গাইছ মই ভৰি দিছোঁ হাই গাইছ আমাৰ টিবল মাৰিছে হাই গাইছ মোক চিনি পাইছে চাগে মই মিনাক মই কথা এটা কওঁ বুলি ভাবিছা নেকি আমি এতিয়া নামঘৰলৈ নাই যোৱা বুলি ভাবিছা নেকি একেটা কথাকে কৈ মানুহক পগলা কৰি দিব দেই এতিয়া আমি নামঘৰ আহিছোঁ নামঘৰ এয়া আমাৰ তাত মানুহ এয়া চোৱা গাইছ এয়া এতিয়া মানে নামঘৰলৈ মানুহ আহিছে জানো বিটপি বা চিনেমা ইয়াত বহি গৈছে তো গাইছ এই নামঘৰ পাই গ'লোহি আৰু ইয়াতে ধুনীয়াকৈ এতিয়া বহি আছোঁ এতিয়া যেনেকৈ নাম চাম নাই হোৱা আৰু এয়া ঋষিতা এইফালে গুণগুণ এইফালে বিউটি জানমণি আৰু এই নামটো নাজানো দেই এই নতুনকৈ আহিছে আৰু এয়া চব বহি গৈছে চব এইফালে নিহাৰিকাহঁত এইফালে নবৌ এইফালে বিটবাই গোটেইগাল বহি গৈছে এতিয়া আমি নাম ল'ব লাগিব এতিয়া নাম আৰম্ভ হোৱা নাই আৰু মানুহবোৰ চাহ তাহ খাইছে তাৰপিছতে নাম হ'ব আৰু এতিয়া নামঘৰলৈ মানুহ আহিছে তাৰ লগতে আমাৰ চেফেৰী পেহীক দেখুৱাই দিছোঁ এয়া চিনাবা আপেল এখন কেতিয়া পাম খাবলৈ ৰৈ আছোঁ আপেল খাওঁ খাওঁকৈ ৰৈ আছোঁ আপেল এই গাইছ দেখুৱাই দিছোঁ তো গাইছ এইফালে নাম চাম গাই হৈ গ'ল এতিয়া একদম ধুনীয়াকৈ প্ৰসাদ দিছে আমি প্ৰসাদ খাবলৈ বহি গৈছোঁ এইফালে দিছে আৰু এইফালে পূৰা আগতীয়াকৈ খাই দিলে চাওক গাইছ চবকে আমাৰ আশীৰ্বাদে দিয়ে নাজানিছে নে গাইছ আশীৰ্বাদ নাই দিয়ে আৰু এই খাই দিছে চাওক আপেলটোৰ কাৰণে ৱেইট কৰি আছোঁ আপেলটো আহিলে খাব পাৰিমগৈ আহি আছে আৰু তো গাইছ এয়া প্ৰসাদ খাই আছোঁ আৰু এইফালে বিটবাই কেনেকৈ বহিছে চাওক গাইছ বিটবাই পিছত আহিছে মানে সেইটোপাই এনেকৈ বহি দিছে আৰু তো গাইছ খাই থাকোঁতে পায়স আহিছে একেবাৰে লাষ্টৰ সময়ত আৰু এবাৰ দিছে মই ফুল লগাই থৈছোঁ পায়স খাইছে অকণ অকণ দিয়ক খাওঁ তো গাইছ এতিয়া খাবলৈ বহি গ'লোঁ কিন্তু খাবলৈ বহিলোঁ কি হ'ল চবকে পাত দিলে আমাক পাত নিদিলে আৰু এইফালে আমি বহি আছোঁ কেনেকুৱা দুখ লাগিছেনে আমাৰ পাত চাত নাই আমাৰ অৱস্থা বেয়া গাইছ আৰু এইফালে ভাত দি আহি আছে আমি মাটিতে খাব লাগিব আজি আৰু এইফালে আহি আছে পাত চাত নাই কেনেকৈ খাম বাৰু গাইছ বহুত চিন্তা হৈ গৈছে পাতে নাই দিয়া ভাত ক'ত দিব रुको जरा सबर करो बोला धक्का मुक्की नहीं कर ফাইনেলি গাইছ পাত আহি গ'ল এইয়া এতিয়া আমিও ভাত পাম আমিও ভাত খাম তাৰপিছত চাওক কিমান মানুহে ভাত খাইছে দি আছে খুৰীহঁতি ভাত দিছে অঁ আমাৰ তিনিজনী থাকিয়ে কৈছোঁ বাৰে বাৰে সেইফালে চবকে দিলে ভাত আহিছে দিয়ক সোনকালে দিয়ক আমি থাকিয়ে কৈছিলোঁ আৰু নতুন ব্ৰেণ্ডৰ গিলাচ আহিছে
দেখিছে গাইছ আমাৰ ভাগ্য এইবোৰ আমাৰ ফুটা ভাগ্য ফুটা কপালৰ ফুটা ভাগ্য ঘৰলৈ খুৱাই লৈ যাব লাগিব মোৰ ফুলপা আছে অঁ আমি গুৰ দান চেনি দান চবতে লৈ লৈ যাওঁ আমাক দিয়াই নাচাওক আমি খোৱাই নাই অ' এইও খাই দিলে চা হা আগতীয়াকৈ খাই দিছ ভাজি নাই দে ভাতে শেষ হ'বগৈ আৰু আমিয়ে আছোঁ আৰু আমি ভাজিৰ কাৰণে ৱেইট কৰি আছো ন এইফালে ঋষিতা আগতীয়াকৈ মাৰি আছে তো ফাইনেলি গাই সকলোবোৰ আহি গ'ল এতিয়া ভাতটো খাই লওঁ এইটো গিলাচত পানী খাবলৈ এয়া নাই ন তই এটা হাতে পানী এটা হাতে ভাত এইফালে নিমখ দিয়ে নিমখ জলকীয়া খোৱা মানুহ আছে দিয়ক হ'ল আজি অ' বিউটি তোৰ ভাগ্যত জলকীয়াও নাই বে এজনী কেনেকৈ খাই মোৰ হাঁহিও খাই লওঁ দেই গাইছ ভাত পানী খাই বৈ হৈ গ'ল এতিয়া নামঘৰটো এই পেলাই আহি আছোঁ ঘৰলৈ আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিওঁ আজিলৈ বাই